নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ৰেচিপিলৈ। আজিৰ ৰেচিপিটো হৈছে লোকেল মুৰ্গীৰ, আৰু কেনেদৰে বনাই আপোনালোককো দেখুৱাম। খাবলৈ এনেদৰে বনালে খাবৰ কাৰণে খুবেই সোৱাদ হয়, আৰু বলকচোন কেনেদৰে বনাই আপোনালোককো অকণমান দেখুৱাই দিম। যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক 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 জল্দি জল্দি আপোনালোককো অকণমান ক্লিপ দেখুৱাই দিম। প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ কাৰণে নিমখ দি দিছোঁ জোখ অনুসৰি। তাৰ পাছতে দি দিছোঁ হালধি। তাৰ পাছতে দি দিছোঁ জিৰাৰ গুড়ি, এচামুচ দিছোঁ জিৰাৰ গুড়ি। তাৰপাছতে ৰেড চিলি পাউডাৰ দি দিছোঁ এচামুচ। পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই আৰু তেল ভজা সময়ত দি দিম, তাৰ কাৰণে পিঁয়াজ কম কৰি দিছোঁ। তাৰপিছত এচামুচ আদা নহৰু খুন্দি লোৱা দিছোঁ, আৰু অকণমান মিঠাতেল দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মোহাৰি সানি ল'ম, যাতে নিমখটো, তেল, হালধি এনেদৰে মাংসৰ ভিতৰৰ পিনে সোমাই যায়। ইয়াত ধুনীয়াকৈ সনা হৈ গ'ল। এতিয়া মই আধা ঘণ্টামানৰ কাৰণে ঢাকি ৰাখিম। এতিয়া আধা ঘণ্টামান হৈ গ'ল সানি ৰাখি থৈ দিয়া মাংসখিনি। এতিয়া মই গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। বহাই দি কেনে তেল দি দিছোঁ জোখ অনুসৰি। তাৰপাছতে আধা চামুচমান দি দিছোঁ পাঁচফোৰণ, 1 চামুচ দি দিছোঁ গোটা জিৰা। তাৰপাছতে দি দিছোঁ 2 পিচ ডালচেনি, 2টা দিছোঁ শুকান জলকীয়া, 2টা দিছোঁ ইলাচি, আৰু কেইটামান দিছোঁ জালুক। জালুকখিনি খুন্দি দিলে যেতিয়া জালুকৰ জ্বলাটো যেতিয়া জিভাত লাগে, খাই কেনে বেছি সোৱাদ লাগে। আপোনালোকে পাৰিলে খুন্দি দিব। তাৰপাছতে মই দি দিলোঁ পিঁয়াজ। পিঁয়াজ মই বেছি দিয়া নাই, তাতেও আধা দিছোঁ, ইয়াতো আধা দিছোঁ। মই মিডিয়াম চাইজৰ পিঁয়াজ 2টাই লৈছোঁ। পিঁয়াজখিনি ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই পুনৰ যিখিনি মেৰিনেট কৰি মাংস ৰাখি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি ভাজি ল'ম। মাংসখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই 2 মিনিট 3 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। ঢাকনিখন লগাই দি পুনৰ এবাৰ ভালদৰে লৰাই দিছোঁ, যাতে মাংসখিনি ভালদৰে ভাজ খাই যায়। এবাৰ ঢাকনি লগাই ভজাৰ পাছত পুনৰ মই এবাৰ ঢাকনি লগাই দিম। এনেদৰে 2বাৰ 3বাৰ ঢাকনি লগাই দি আপোনালোকেও ভাজি ল'ব, তেতিয়া মাংসৰ টেষ্টটো বেছি আহে। কেৰাহীৰ কাষে কাষে তেল বিৰিঙি উঠিছে। মাংসখিনি প্ৰায় ভালদৰে ভজা হৈ গৈছেয়ে। এতিয়া মই ইয়াতে আদা নহৰু আৰু এচামুচমান দি দিম। আদা নহৰুটো অকণমান বেছি হ'লে খাবৰ কাৰণে বেছিও সোৱাদ হয়, তাৰ কাৰণে এচামুচ আছিলে মোৰ। মই যিহেতু জোখ অনুসৰি বনাইছিলোঁ। মেৰিনেট কৰাতে এচামুচমান দি দিলোঁ, আৰু এতিয়া ভজা হোৱাৰ পাছতে আৰু এচামুচ দি দিছোঁ। তাৰপাছতে জিৰা গুড়ি আৰু অকণমান দি দিছোঁ, আধা চামুচমান। ধনিয়াৰ গুড়ি আধা চামুচমান দি দিছোঁ। পুনৰ ভালদৰে যিহেতু আদা নহৰু দিয়া গৈছে, আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম অকণমান সময়। এতিয়া মই ইয়াতে দি দিম আলু। আপোনালোকে যদি আলু বেছি খাওঁ খোজে তেতিয়াহ'লে আলু বেছিয়ে দিব পাৰে। মই পিছে আলুটো অকণমান কমেই দিছোঁ, সৰু চাইজৰ 3টা আলু দিছোঁ। আলুখিনি ভালদৰে ভজা যোৱালৈকে মই লাহে লাহে কৰি ভাজি থাকিম, যাতে মাংসটো 50% মান ভাজি থাকোঁতে সিজি যায়।
পুনৰ মই ঢাকনি লগাই দিছিলোঁ আৰু ঢাকনিখন গুচাই দিলোঁ। গুচাই দি ভাজি আছোঁ। তেল ভালদৰে বিৰিঙি উঠিছে কেৰাহীত আৰু অকণমান তলত লাগি যোৱাৰ দৰে হৈছেয়ে। এতিয়া মই ইয়াতে যিটো জোখত পানী লাগে জোখ অনুসৰি পানী দি দিম। আপোনালোকৰ যিমানটোৱে জোখ লাগে জোখ অনুসৰি পানী দি দিব। মই পিছে গৰম পানী ব্যৱহাৰ কৰিম। আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ কৰোঁ খুজিলে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। কমুৱাই আছিল, ক'বৰ কাৰণে পাহৰি আছিলোঁ, ক্ষমা কৰিব। গেছৰ ফ্লেমটো কম কৰি ৰাখি কিনে আপোনালোকে ভাজিব। তাৰপিছত এতিয়া উতলিব দিম। উতলতে পানী কমি আহিল। এয়া দেখিলেনে মাংসৰ কালাৰটো ইমানেই ধুনীয়া আহিছে। এয়া ভাজি থাকোঁতে যদিহে ভজা ভাল হয় তেতিয়াহ'লে মাংসৰ কালাৰটো ধুনীয়া আহে। এতিয়া দেখিলেনে মাংসখিনি ধুনীয়াকৈ গোটা হৈ আহিছে, জোলখিনিও গোটা হৈ আহিছে আৰু মাংসখিনি দেখিবৰ কাৰণেও ধুনীয়া হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু 10 মিনিটৰ পৰা 15 মিনিট কাৰণে ঢাকনিখন লগাই দিছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিলেনে কালাৰটো ইমানেই ধুনীয়া আহিছে। আৰু আজিৰ ৰেচিপিটোৰ পৰাই বিদায় মাগিছোঁ। ভিডিঅ'খিনি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বিদায় মাগিছোঁ। এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ। আজিলৈ আহিছোঁ, বাই বাই। এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।